हेलो गाइस नमस्कार मैं पापू चंदन यूट्यूब चेनेलत आपलोक स्वागतम जानाइছোঁ আৰু সদৌ অসমবাসীলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি গৰু বিহু উপলক্ষে এটি ভিডিঅ' ক্ৰিয়েট কৰিলোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো চাই কেনেকৈ পালে জনাব আৰু মোৰ চেনেলটো নতুন একেবাৰে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আগলৈ এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো চাওঁ কেনেকৈ প্ৰস্তুত কৰিছোঁ লকডাউনৰ মাজত আমাৰ গাঁৱলীয়া পৰিৱেশ কিদৰে পালন কৰা হৈছে গৰু বিহু জয় জয়তে গৰু বিহু আমি পালন কৰিছোঁ আৰু এই চাট চিলাই আছোঁ আৰু অলপ সময় পাছতে আমি গৰু গা ধুৱাম এই ভাইৰাছৰ কাৰণে আমি আজি গৰু ঘৰতে গা ধুৱাম আমি পুৱাতে উঠিলো লাহনিখন কান্ধত লৈ অ নব গৰু গা ধুৱাবলৈ যাওঁ অ নব গৰু গা ধুৱাবলৈ যাওঁ দীঘলতিৰ পাত মাখিয়তিৰ চাট হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ দীঘলতিৰ পাত মাখিয়তিৰ চাট হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখনৈ ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধাকৈ চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাব যে লাগিব আজি আমাৰ গাঁৱৰ দীঘলতি পাত মাখিয়তি চাট হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা সূতাৰ মূৰতে পাক মাৰি ল'বলৈ বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা সূতাৰ মূৰতে পাক মাৰি ল'বলৈ চাইকেলখনো নিদিবি ককাই দেউক নিবলৈ কৈ দিবি তাক আজি মই যাম বিহু মেলালৈ লগৰ আটাইবোৰে বৰকৈ ধৰিছে মই নগলে বোলে বিহু নহয় দীঘলতি পাত মাখিয়তি চাট